ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে সচ্চিদানন্দ ৰূপায় বিশ্বুৎপত্যাদি হেতবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। সৎ চিত আনন্দ আৰু সনাতনী স্বৰূপ যিজন জগতৰ সৃষ্টি স্থিতি আৰু বিনাশৰ যিজনেই গৰাকী, যিজনেই মানৱ জগতৰ সকলোকেই আধি ভৌতিক, আধি দৈবিক আৰু আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ কৰিব পাৰে, জীৱৰ কল্যাণ সাধন কৰিব পাৰে, সেইজন পৰম পুৰুষ শ্ৰীকৃষ্ণক আমি শতকোটি নমস্কাৰ কৰিছোঁ। ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে, এই অমোঘ বাক্য সাৰ্থক কৰিয়েই ভগৱানে ভক্তক উদ্ধাৰ কৰিবলৈ নানা সময়ত নানা ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰি আহিছে। দ্বাপৰ যুগৰ অষ্টবিংশ পৰাৰ্ধত যক্ষ ৰক্ষ অসুৰ আৰু অত্যাচাৰী মানৱৰ দুৰ্দণ্ড প্ৰতাপত বসুমতী ধৰ্ষিতা আৰু লাঞ্ছিতা হ'ল। সত্য শৌৰ্য ক্ষমা দয়া সকলোবিলাক লোপ পোৱাৰ উপক্ৰম হ'ল। সেয়েহে ব্ৰহ্মাদেৱে উপায়ান্তৰ হৈ ভগৱানৰ শৰণ পখিলে। ব্ৰহ্মায়ে পাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস, দৈৱকীৰ উদৰত লৈলা হৰি বাস। নহাস্য জন্মনো হেতু কৰ্মনো বা মহি পতে, আত্মমায়াং বিনে স্বচ্ছ পৰস্য দস্তুৰাত্ম। আমাৰ বৰগীততো উল্লেখ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সুহি জন্মে জীৱৰ জনম দূৰ কৰা। সেয়েহে বসুদেৱৰ ঔৰসে দৈৱকীৰ গৰ্ভত অৱতাৰ গ্ৰহণ কৰিলে পৰম ব্ৰহ্ম নাৰায়ণে মানৱী নাম ল'লে শ্ৰীকৃষ্ণ। সেইজন পৰম পুৰুষ যিজনৰ জনম বৃত্তান্ত অতিকে কৰুণ, অতিকে অলৌকিক আৰু ৰহস্যময়ী, সেইজনৰ অৱতাৰ লগে লগেই পৃথিৱীৰ দুখ মোচন হ'ল। কৃষহেন শব্দ ইটো পৃথিৱী বাচক, স্ন আনন্দতে প্ৰৱৰ্তয়। যি নামেই জগতক উদ্ধাৰ কৰিব পাৰে, যি নামেই মানৱ সমাজক প্ৰবৃত্তি মাৰ্গৰ পৰা নিবৃত্তি মাৰ্গলৈ উন্নীত কৰিব পাৰে, সেই পৰম মংগলময়ী নামেই হৈছে শ্ৰীকৃষ্ণ। সচ্চিদানন্দ ঘন পৰমা জ্যোতি স্বৰূপা
মুকুন্দ মুৰাৰী ব্ৰজজন জীৱন নন্দৰ নন্দন গোপিনীৰ মনোমোহন শাৰদচন্দ্ৰ শ্ৰীকৃষ্ণ দেৱকা পালিত গাৰ্ভে লালিত অংকে যশোদয়া যশোদয়া যুত বালো গোপালৰ মতা হৃদি দৈৱকীয়ে গৰ্ভত কৰিলে ধাৰণ লালিত পালিত হ'ল যশোদা কোলাত যশোদাৰ নন্দন কৃষ্ণ গোকুলত গোপ বালকৰ সংগে গোৱাল ৰূপেৰে ব্ৰজজনৰ জীৱনত আনন্দ বহালে এই কৃষ্ণৰ জন্মৰ আগমুহূৰ্ততেই দেৱগণে স্তুতি নতি কৰি দৈৱকী জননীক এনেদৰেই জাননী দিলে ভগৱান বিষ্ণুৰ নতুন অৱতাৰৰ পাছে দৈৱকী মাতি লন্ত দেৱগণে থাকিও কমাও ভয় নকৰিবা মনে বিষ্ণু বাখা লৈ ল আশী গৰ্ভত তোমাৰ হেন দেখি ভৈল বৰ আনন্দ আমাৰ মাৰিবন্ত কংস আকনো কৰিবা ভয় ৰাখিবন্ত যদু বংশ তোমাৰ তনয় দৈৱকী কবুলি হেন আকাশী বচন আপোন থান কলৰি গৈল দেৱগণ হে মাতা দৈৱকী জগতৰ ভাৰ সংহাৰ কৰিবৰ কাৰণে পৰম পুৰুষ নাৰায়ণে তোমাৰ গৰ্ভত বাস লৈছে তুমি মনত কোনো ভয় বা শংকা নকৰিবা কংস আদি অত্যাচাৰী অসুৰ ৰাক্ষস সকলোকেই তেওঁৱেই বিনাশ কৰি জগতত শান্তি ৰাজ্য কৰিব প্ৰতিষ্ঠা আৰু তোমাৰ যদু বংশকো তেওঁৱেই ৰক্ষণাবেক্ষণ দি এক প্ৰতিষ্ঠিত সমাজ প্ৰতিষ্ঠা কৰিব তেনেদৰেই স্তুতি নতি আৰু সান্তনাবাণী শুনাই দেৱসকল নিজ স্থানলৈ গুচি আহিল শুকনি বদতি শুনি অ কপৰীক্ষিত ৰোহিণী নক্ষত যেবে ভৈল উপস্থিত পৰম শোভন কাল ভৈলাসী বেলাত সুৰভিষিতল সুমংগল বহে বাট কালাতীত ভগৱানৰ আগমনৰ আগজাননী পাই যুগান্তৰৰ অপেক্ষাত প্ৰকৃতি পুনৰ সঞ্জীৱিত হ'বলৈ ধৰিলে ভাদ্ৰ মাহৰ কৃষ্ণা অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰত মধ্যৰাতি শ্ৰীকৃষ্ণই ধৰাধামত অৱতাৰ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিলে তাৰো আছে মহান তাৎপৰ্য ভাদ্ৰ মাহ পৰম কল্যাণ প্ৰদায়িনী মাহ ৰোহিণী নক্ষত্ৰ শ্ৰীকৃষ্ণই চন্দ্ৰবংশত জন্মগ্ৰহণ কৰিছিল চন্দ্ৰই তেওঁৰ ২৭ গৰাকী পত্নীৰ ভিতৰত ৰোহিণীকেই বেছি স্নেহ কৰিছিল সেয়েহে সেই ৰোহিণী নামৰ নক্ষত্ৰকেই সন্মান জনাই শ্ৰীকৃষ্ণই ধৰাধামত জন্ম ল'বলৈ সিদ্ধান্ত কৰিছিল
কৃষ্ণ পক্ষ। কৃষ্ণ নামৰ মহিমা মণ্ডিত এই পক্ষতেই জগতক সাৰ্থক কৰিবৰ কাৰণে তেওঁ অৱতাৰ গ্ৰহণ কৰিছিল। অষ্টমী তিথি, কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ মধ্যৰাতি চন্দ্ৰ উদয় হোৱাৰ লগে লগেই জগতত পোহৰ বিয়পি পৰে। তেনেদৰে কৃষ্ণৰ জন্মৰ লগে লগেই জগতৰ অজ্ঞান আন্ধাৰ দূৰ কৰি জগতক জ্ঞানৰ পথলৈ আগুৱাই নিবলৈ সংকেত দিবলৈকে তেওঁ এই অৱস্থাত জন্ম ল'বলৈ সিদ্ধান্ত কৰিছিল। মধ্যৰাতি, অষ্টমীৰ মধ্যৰাতিতে কৃষ্ণ পক্ষৰ আন্ধাৰ দূৰ হয় আৰু এই মধ্যৰাতি হৈছে যোগীগণ আৰু মহাসিদ্ধগণৰ সাধনাৰ উত্তম সময়। সেয়েহে এই সময়তেই ভগৱানে অৱতাৰ লৈছিল। দশোদেশ প্ৰসননীৰ মলতাৰা গণ মধুকৰে গুঞ্জৰে পুষ্পিত দেখিবন পৃথিৱীত সুমঙ্গল মিলিলা পাৰ নদী নদ প্ৰসন্ন পংকজে জাতিষ্কাৰ। অত্যাচাৰী কংসই সকলো দিগপাল দেৱতাকেই বন্দী কৰি ৰাখিছিল। কৃষ্ণ জন্মৰ পিছৰ পৰা দেৱতাৰ 11-12 দিনৰ পিছতেই সেই দিগপাল দেৱতাসকলে মুক্তি পাব আৰু তাৰ আশাতেই দিগদেৱীসকলে সংলাপ কৰিব আৰু সেয়েহে সকলো আনন্দিত হৈ মথুৰাৰ প্ৰকৃতিক সজাই তুলিলে। কৃষ্ণ পদ পৰশৰ আশাতেই নদীসমূহো নিৰ্মল ৰূপে আত্মপ্ৰকাশ কৰিলে। সুগন্ধি পদুম ফুলেৰে জাতিষ্কাৰ হ'ল। ৰাম ভৈল মহাস্বস্তি সজনৰ মন আকাশত তুতি কৰে সিদ্ধ মুনিগণ অসংখ্যাত দুন্দুভীষৰ গকচানি বাৱে অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে। সজ্জনৰ মনবিলাক স্বস্থ হৈ পৰিল, কিয়নো ভগৱন্তৰ ভগৱত কৃপা লাভ কৰিবলৈ মানুহৰ অন্তৰ মন শুদ্ধ হ'বই লাগিব। কৃষ্ণজনক বসুদেৱৰ মনতো নিৰ্মল ভাৱৰ উদয় হ'ল আৰু তেওঁৰ মনৰ সকলো মল দূৰ কৰিলে। সেই দেৱতুল্য মনক সুখ দিবলৈকে ভগৱানৰ অৱতাৰ মথুৰা ধামত। দেৱসৱে আনন্দতে দেৱবাদ্য বজালে, গন্ধৰ্বই গীত গালে আৰু অপেশ্বৰাই আনন্দতে নাচিব ধৰিলে। বৰিখন্ত পুষ্প দেৱ মুনি নিৰন্তৰ সাগৰৰ লগত গৰ্জন্ত জলধৰ। সম্বৰ্তক মেঘেও সাগৰৰ নিৰ্দেশ ক্ৰমেই বাল মুকুন্দ কৃষ্ণক দৰ্শন পাবলৈ আহি মথুৰাৰ আকাশত সাগৰৰ জোৱাৰৰ লগত লহৰ তুলি অতিপাত গাজনি ঢেৰেকনিৰ শব্দত নৱজাতৰ শিশুৰ কৰ্ণপটহত ক্ষতি সাধন কৰিব পাৰে। সেয়েহে
সমুদ্ৰৰ জোৱাৰৰ শবদৰ লহৰে লহৰে সম্বৰ্তক মেঘেও গাজনি তুলিলে। ৰাম মধ্যৰাতি আতি অন্ধকাৰ ভৈল চন সেই সময়তে উপজিলা নাৰায়ণ সেই সময়তে উপজিলা নাৰায়ণ। অষ্টমীৰ চন্দ্ৰমা উদয়ৰ লগে লগেই জগতৰ অন্ধকাৰ দূৰ হ'ল আৰু সেই মধ্যৰাতিৰ ক্ষণতেই পৰম পুৰুষ ভগৱানে কৃষ্ণৰূপে অৱতাৰ কৰিলে গ্ৰহণ। সেই অৱতাৰ ভগৱানৰ চতুৰ্ভুজ ৰূপেৰেই বসুদেৱ দৈৱকীৰ আগত উদ্ভাসিত হ'ল। পূৰ্ব দিশে চন্দ্ৰৰ উদয় হ'লে যেনেকৈ আন্ধাৰ বিনাশ হয়, কৃষ্ণ জনমৰ লগে লগেই শতিকা গৃহ জ্যোতিৰে আলোকিত হৈ পৰিল। দৈৱকীৰ গৰ্ভে আশী ভৈলা অন্তবেকত চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত কমল লোচন চাৰি ভুজে চাৰি অস্ত কণ্ঠত কৌস্তুভ শোভে গাৱে পীত বস্ত্ৰ অমূল্য কি ৰীতি ৰত্ন গণে পাৰে জিকি তাৰে ৰশ্মিকে সচয় দেখিছি কিমিকি মকৰ কুণ্ডলে সুমণ্ডিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সম শ্যাম বৰ্ণ। পূৰ্ব দিশত চন্দ্ৰৰ উদয় হোৱাৰ দৰেই দৈৱকীৰ হন্তে পৰম পুৰুষ বেকত হ'ল অন্ধকাৰে কাৰাগাৰৰ মাজত। চাৰি হাতে চাৰি বিভূতি, কমল লোচন, কণ্ঠত কৌস্তুভমণিয়ে কৰিছে শোভন আৰু মেঘ সম শ্যামবৰ্ণ কৃষ্ণৰ শৰীৰ। ৰত্নৰ কীৰ্তিৰ ৰত্নগণৰ চিকিমিকিত পৰম পুৰুষৰ কেশয় চিকমিকাই অধিক পোহৰ কৰি তুলিছে। তেওঁৰ সেই ৰূপ অদ্ভুত। মেঘ শ্যামল মূৰ্তি মুক্তা হীৰক হেমহাৰ কেউৰালংকাৰ বিভূষিত ইত্যাদি নানা অলংকাৰে বিভূষিত। আৰু তেওঁৰ ৰূপৰ বিভূতি আৰু কি আছে আমি তাকো নিৰীক্ষণ কৰোঁ। হিয়াত শিৱচ পান্তি গলে বনমালা কতিত প্ৰকাশ কৰে ৰত্নৰ মেখলা কেউৰ কংকনে কৰে কৰত দীপ্ৰীতি
পাদ পদ্ম দুখানি দেখন্তে ত্ৰিপিটি। হিয়াত শিৱৎসই কৰিছে প্ৰকাশ, গলত পঞ্চবৰ্ণৰ বনমালা। কটিত প্ৰকাশ কৰে ৰত্নৰ মেখেলা, কেউৰ কংকনে কৰে সমস্ত বাহুক দিপিটি। আৰু তেৰাৰ সেই পাদ পদ্ম দুখানি দেখা পায়েই ভকতে লাভ কৰে পৰম তৃপ্তি। ৰত্নময় নুপুৰে কৰন্তে আছে ঘোষ, যাক মনে ধৰি পাৱে ভকতে সন্তোষ। শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত, অদ্ভুত বালক বসু দেৱে দেখিল অন্ত। অদ্ভুত বালক বসু দেৱে দেখিল অন্ত। দুই চৰণত ৰত্নময় নুপুৰে শবদ কৰিছে। সেই চৰণ কমলক ধ্যান কৰিয়েই সাধকসকলে মহামোক্ষ লাভ কৰে। আৰু শৰীৰৰ যি উজ্জ্বল জ্যোতি, জ্যোতিৰ্ময়ৰ জ্যোতিয়ে গোটেই শতিকাগৃহ প্ৰকাশ কৰিছে। আৰু সেই অদ্ভুত বালক বসুদেৱে দৰ্শন কৰিবলৈ পালে লগে লগে সাৰ্থক কৰিলে ৩ জনমৰ কঠোৰ সাধনাৰ তপস্যা। মোহৰ গৃহত উপজিলা নাৰায়ণ, পৰম বিস্ময় ভৈল তব ধনয়ন। মিলিল সম্ভ্ৰমৱাতি উল্লাসিত প্ৰাণ, আঠে বেঠে শপতে কৰিলা মনে স্নান। কৃষ্ণৰ জন্মত পাইলা মহানন্দ, অযুতে ধেনু মনে দিলা ব্ৰাহ্মণ, দিলা ব্ৰাহ্মণ। ধন্য হল বসুদেৱ, ধন্য হল দৈৱকীও লগতেই। শত সহস্ৰ জনমৰ কঠোৰ তপস্যাৰ ফল আজি হাততেই ফলিলে। সেয়েহে তবধ নয়নে সেই অপৰূপ ৰূপজ্যোতি দৰ্শন কৰি কৰি অতি সম্ভ্ৰম ভাৱেৰেই মানস স্নান কৰিলে কাৰাগাৰৰ ভিতৰতে। লগে লগেই অযুত ধেনু ব্ৰাহ্মণক দান কৰিবলৈ মনতেই সংকল্প কৰিলে। আৰু নিজকেই ধন্য মানি তবধ নয়নে সেই অপৰূপ ৰূপজ্যোতিকেই কৰি থাকিল দৰ্শন।